নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে গোহাঁই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা আমি মুখ্য বিষয়লৈ আৰম্ভ কৰিছোঁ যে এইটো হ'ল আপুনি ঘৰত ব্যৱহাৰ কৰা কাৰেণ্টৰ বিল কেনেকৈ চাব পাৰে নিজৰ মোবাইলত, সেইটো অনলাইনত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি প্ৰথমতে গুগলত চাৰ্চ কৰিব লাগিব APDCL। চাৰ্চ কৰাৰ পিছত আপোনাক ইয়াত দিছে www.apdcl কোম্পানী বা ORS। ইয়াত আছে আপোনাৰ APDGL কুইক পে। ইয়াত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনাৰ যেতিয়া বিল দিয়ে তাত এটা আপোনাৰ কনজিউমাৰ নাম্বাৰ থাকে। ঠিক আছে, মোৰ কনজিউমাৰ নাম্বাৰটো হ'ল 2271234512512522। আপুনি তাৰপিছত ছাবমিট কৰিব। ইয়াত আপোনাৰ যেতিয়া ইয়াত দেখাইছে কনজিউমাৰ নাম্বাৰ দেখাইছে, কাৰ নামত আছে দেখাইছে, বা ইনভইচ নম্বৰ দেখাইছে, ইনভইচ ডেটটো কেতিয়া, ডিউ ডেট কেতিয়ালৈকে আছে, কেইটকা আহিছে, ডিভিজন নেমটো আহিছে। আপুনি ইয়াত ইমেইল কৰি আপুনি গুগল পে' বা অন্যান্য যিবোৰ অনলাইন পে' তাৰ দ্বাৰা আপুনি পে' কৰিব পাৰে। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিল বাৰু জনাবচোন কমেণ্ট কৰি।